যাম কেনে যাম চাই যাব ৰাস্তালৈ আমি দেখুৱাই যাম ক'লে ক'লে যাম আমাৰ লগত আহিছে বৰষা বা মোহন মা আৰু এইফালে আমাৰ ভিনি গতিকে ভিডিঅ'টো চাই যাওক শেষলৈ আজি কলে আহিছা আহিছে তাই আচলতে আমি আহিছোঁ কোৰ্টলৈ আপোনালোকে যোনসকলে চিনি পায় সেইসকলেতো দেখি গম পাইছে নিশ্চয় ক'লৈ আহিছোঁ কোৰ্টলৈ আহিছোঁ আমাৰ ৰেজিষ্টাৰ হিচাপে মেৰিজ হোৱা নাছিলে হ'লে সেইবাবে 2 মাহৰ আগতে এপ্লাই কৰা হৈছিলে ইয়াৰ বাবে আৰু এতিয়াহে আহিছেগৈ ডেটটো আৰু আমাৰ লগত এয়া মাহঁত আহিছে বাহঁত আহিছে মাক লৈ আনিছোঁ কাইৰাক ল'বৰ কাৰণে আমাক পটককৈ মাতি দিলে অফিচত আমি যাব নোৱাৰিম ন সেইবাবে আৰু বাহঁতো আহিছে আমাৰ সাক্ষী দিবলৈ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আচলতে এইটো স্মৃতি হিচাপে ৰাখি থ'ম বুলি ভাবিছোঁ কেতিয়াবা চাবলৈ হ'ব বুঢ়া বুঢ়ী হ'লে মানে সেইকাৰণে ইউটিউবতে সাঁচি ৰাখিম বুলি ভাবিছোঁ আপোনালোকে কিন্তু বেয়া কমেণ্ট নকৰিব দেই বলক তেন্তে চাই যাওক ভিডিঅ'টো শেষলৈকে তেতিয়া গম পাব আমাৰ লগত কি হৈছিলে ফাইনেলি এসোপামান চহী মৰাৰ পাছত আৰু বহুত সময় অপেক্ষা কৰাৰ পাছত এতিয়া আমি মেৰেজ চাৰ্টিফিকেট এখন পাই গ'লোঁ আৰু ভাবিছোঁ এতিয়া আৰু ঘৰলৈ গৈ থাকোঁ যথেষ্ট সময়ো হ'ল এতিয়া ক'ৰবাৰ পৰা আমি ওলাই গৈ আছোঁ কোৰ্টত সকলোখিনি কাম হৈ যোৱাৰ পাছত ভাবিলোঁ যোৰহাটলৈ আহিছোঁৱেই যেতিয়া আৰু মইতো এনেকৈ বেছিকৈ ঘূৰি ফুৰিবলৈ নাপাওঁ এতিয়া এইক লৈ সেইকাৰণে থাপতে পাওঁতে বিশালত সোমাই কেইটামান কাপোৰ লৈ ল'লোঁ কাইৰ বাবে গৰম কাপোৰৰ প্ৰয়োজন হৈ আছিলে সেইবাবে Three hours later. হাই এভৰিৱান একেবাৰে ঘৰ আহিহে মানে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ একেবাৰে মানে মোৰ গাটো বৰ এটা ঠিক নহয় চৰ্দি লাগি আছে মূৰৰ বিষো হৈ আছে সেইকাৰণে মানে আহি থাকোঁতে ইমান গাটো বেয়া লাগিলে আমাৰ কাইৰো গাটো বহুত বেয়া তথাপিও মানে আজি ডেট পৰিলে কাৰণে যাব লগা হ'ল আমি এমাহমানৰ আগতে কোৱা হৈছিলে নেকি বাৰু 2 মাহৰ আগতেই আমি ফৰ্মেলিটিজবোৰ কৰি থোৱা আছিলে হ'লে তাৰপিছত আজি ডেট পৰিলে এতিয়াতো যাবতো লাগিবই গা বেয়া ভাল লগা নাই তথাপিও যাব লগা হ'ল আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ আৰু বিশালত সোমাই কি কিনিলোঁ থাপতে তাকে আপোনালোকক দেখুৱাওঁ হ'ব দেই এয়া অকল কাইৰাৰ কাৰণে বাৰু তাইৰ কাৰণেই লাগে এতিয়া যিমান মানে কাপোৰে নহয়গৈ বহুত কাপোৰ দৰকাৰ হৈ যায় বিশেষকৈ ডাৱৰীয়া বতৰ হ'লে এয়া গৰম পেণ্ট আনিছিলোঁ তিনিটা লৈছিলে এখেতে আৰু যি ল'লে তেওঁৰ পচন্দৰে মই মানে আমাৰ এইও গাটো সেই টাইমতে বেয়া লাগিছে ইমানকৈ তাৰপিছত আমি বাহিৰলৈ ওলাই গুচি আহিলোঁ আৰু সোমাইছিলোঁহে তাৰপিছতে ল'লে চাই মেলি সেনেকুৱা পেণ্ট গৰম পেণ্ট 3টা লৈছিলে নেকি তিনিটা এইকেইটা তাৰপিছতে এনেকুৱা গৰম ঘৰত পিন্ধাবৰ কাৰণে আনিছোঁ এয়া এটা স্পৰ্টিং টাইপৰ তাৰপিছতে এইটো এটা গৰম পেণ্ট
আৰু এইটো এটা গৰম চোলা স্পৰ্টিং টাইপৰে হয় ভাল লাগিছে বাৰু তাৰপিছত আৰু এটা এইটো কি এনেকুৱা ৰম্পাৰ এটা আনিছোঁ আগৰ 3টা আছেই তথাপিও মানে কেতিয়াবা নহয়গৈ সেইকেইটা ডাৱৰীয়া বতৰ হ'লে মানে নুশুকাই যে সেইকাৰণে এনেকুৱা এটা লৈ আনিলোঁ মোজা দুযোৰ মোজাও বিলাকো যে নহয়গৈ হাত মোজা আগতে এযোৰ আনিছিলোঁ পিংক কালাৰৰ দেউতাকে মানে ইমানেই নাজানে এতিয়া এই শুব এনেকুৱাবিলাক পিন্ধিব পৰা হোৱাই নাই পিছত লৈ আনিছে এযোৰ ডাঙৰ একেই এযোৰ এনেকৈ থাকি যাব এতিয়া একেবাৰে ডাঙৰ হ'লেহে পিন্ধিব পাৰিব চাগে এইকেইটা জোতা এযোৰ আনিছিলোঁ হ'লে এইযোৰ ঘৰত পিন্ধিবলৈ আনিছোঁ এনেই ঠাণ্ডাত ৰাতিপুৱা বহুত কুঁৱলী পৰে এইকেইটাই আৰু এইকেইটাই আজি আমাৰ বজাৰ ইমানেই আছিলে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব যদিহে মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেতিয়া প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেন্তে আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে তেতিয়ালৈকে বাই বাই